मेरा भी 3 लाख दे के डॉक्यूमेंट्स बनाए हैं। रिटर्न में मार्क कितना है? रिटर्न में सच बताना। रिटर्न 35 आया है नहीं भाई। 3 लाख में तुम हम लोग भी 3 लाख देगा तो 80 प्लस होगा। तुम्हारा मिनिमम 50 प्लस होगा। छाती फाड़ के तो दिखा नहीं सकते। नहीं, इसका झूठा बात बोलता है। 35 नहीं है, हम भी दिए भाई। उसका बात छोड़ो ना, कौन बनाया है उसको तुरंत बनाया कौन है? डॉक्यूमेंट कौन बना के दिया? इधर वो 35 नंबर लेके तुम नहीं आएगा कभी भी भाई। हम लोग आसाम का लड़का का आएगा 35, 37, 38 बस। मेरा भी 3 लाख दे के डॉक्यूमेंट्स बनाए हैं। SSC ফালৰ পৰা এখন নটিচত উল্লেখ কৰিছে যে যিবোৰ লোকে ফেক ডকুমেণ্টছ দি এক্সাম দি এতিয়া চাকৰি কৰি আছে সিহঁতৰ আকৌ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব আৰু ধৰা পৰিলেই চাকৰিৰ পৰা উলিয়াই দিয়া হ'ব আৰু জেল হ'ব। এইবাৰ অসমৰ চাকৰি বাহিৰৰ মানুহে ল'ব নোৱাৰে। SSC ফালৰ পৰা আৰু এখন নটিচ জাৰি কৰা হৈছিল যে আদাৰ ষ্টেটৰ পৰা 6000 অধিক লোকে এক্সাম দিছিল। বন্ধুসকল, ভিডিঅ' ক্লিপটো দেখি আপোনালোকে গম পাইছে চাগে এইটো কিহৰ ভিডিঅ' হয়। এইজন হ'ল অসমৰ বাহিৰৰ পৰা ইয়াত SSC এক্সাম দিবলৈ আহিছিল। ফেক ডকুমেণ্টছ বনাই ইয়াত SSC GDৰ এক্সাম দিবলৈ আহিছিল। অহাৰ লগে লগে অসমৰ ল'ৰা কেইজনমানে বাহিৰৰ ল'ৰা বুলি চিনি পাই ধৰি লয়। ফেক ডকুমেণ্টছ কিমান টকা দি বনাইছিল বুলি সোধাত 3 লাখ টকা দি বনাইছোঁ বুলি কৈছে। বাহিৰৰ মানুহে ইয়াত এক্সাম দিবলৈ অহা এটাই কাৰণ আমাৰ অসমৰ কাট অফটো বহুত কম যায়। SSC ফালৰ পৰা এখন নটিচো জাৰি কৰা হৈছে। আদাৰ ষ্টেটৰ পৰা 6000 লোকে এক্সাম দিছিল।